ভণ্টি, অ ভণ্টি, পানী গ্লাছ লৈ আহাচোন। অ দাদা, গৈছো। দাদা, তোৰ এবাৰ দৰমহা হৈছে নে? নাই অ ভণ্টি। কি অ ভণ্টি? দাদা, মানে দুৰ্গা পূজা আহিলে ন, মোক মানে কাপোৰ লাগিছিল। মোৰ কালি পৰহি বিৰাট পইচা হোৱা গ'ল। যদি পইচা পাই তোক কাপোৰ কিনি দিম দে। অ দাদা, হ'ব দে। পিছদিনা ৰাতিপুৱা এটা ফোন কৰো ৰ, তাই বা কাপোৰ কিনিলে নে নাই। কি ৰাতিপুৱা কোনে ফোন মাৰিছে বা? সিয়াই দেখোন। হেল্ল'। অ মোৰ দুস্মিতা, কি কৰি আছা? কি কৰিম আৰু, আছো এনে। তই কি কৰি আছ? ময়ো কি কৰিম আৰু, এনেই আছো। পিছে পূজাৰ বজাৰ কৰিলি নে নাই? নাই কৰা অ, তই কৰিলি নে? মইতো এসপ্তাহ আগতেই কিনি থৈছো। তোৰে ভাল দে। এবাৰ পূজা চাব ক'ত যাবি পিছে? ক'তো নাযাওঁ, আমাৰ ইয়াতেই চাম। তই ক'ত যাবি? মই গুৱাহাটীত যাম পূজা চাব। তোৰে ভাল দে। মায়ে মোক কিবা কৰিব দিছিলে, পাহৰিয়ে গৈছো। দে হ'ব দে। দে হ'ব দে, বাই। হৰি, দাদা অফিচত যাব ওলাইছে, মই চাহ দিয়াই নাই দাদা। দাদা, তই অফিচত নাযাও নেকি? মই অফিচত যাবলৈ ওলালোৱে। চাহ নাখাও নেকি? নাখাওঁ ভণ্টি, মই যাওঁ দিয়া। দে যা। কামৰ পৰা অহা পিছত ভণ্টি, অ ভণ্টি, অ ভণ্টি। মই যে কৈছিলো পইচা সোমাব বুলি, আজি পইচা সোমাল। বল কাপোৰ কিনিব যাওঁ এতিয়া। মই নাযাওঁ, তই যাবি। তোক কি লাগিব? মোক এটা লং পেণ্ট লাগিব আৰু এটা স্পৰ্টিং লাগিব। হ'ব দে। হেল্ল', ঐ গৌৰৱ, ভণ্টিৰ কাৰণে কাপোৰ কিনিব যাওঁ গুৱাহাটীত। তই যাবি নেকি? যা যদি আহিবিচোন আমাৰ বাটলৈ। এতিয়াই আহ। ভণ্টি, মই যাওঁ দে। গৌৰৱক ফোন কৰিছিলো, গৌৰৱে যাব বোলে। হয় নেকি? তই অলপ সোনকালে আহিবি আৰু তোৰ কাৰণেও কিবা এটা আনিবি। দে হ'ব দে।
কাপোৰ আনিছোঁ। বাহ ধুনীয়া লাগিছে, মোক পিন্ধিলে ভাল লাগিবনে? অঁ আৰু কি আনিছা চাওঁ? আৰু আনিছোঁ দিয়া ইয়াতে। বাহ, আৰু ধুনীয়া টানিছোঁ লাগিছে। আৰু টানিছোঁ এইটো। দুটা আনিলা যে? নাই ভণ্টি দুইটা পচন্দ লাগিল নহয়, সেইকাৰণে দুইটাই লৈ মোৰ আহিলোঁ। দুইটাই ভাল লাগিছে। আৰু তোমাৰ কাৰণে কি আনিলা? চোৱাচোন মোৰ কাৰণে এইটো চাৰ্ট আনিছোঁ। তোমাৰ কাৰণে অকল এটা চাৰ্ট আনিলা? ভাল লাগিছে চাৰ্টটো? ভাল লাগিছেনে ভণ্টি? ধুনীয়া লাগিছে। তোমাক পিন্ধিলে কিন্তু ধুনীয়া লাগিব। অঁ ভণ্টি তুমি ওলা কৰি যোৱা, আমি পূজা চাব যাম দুইটাই। অঁ হ'ব দিয়া দাদা। ভণ্টি লৈ যোৱা কাপোৰখিনি। অঁ দাদা। হৈছেনে তোৰ? অঁ হৈছে ৰ। আহ